হেল্ল' বন্ধুসকল, কি খবৰ? যিহে গেলা গৰম পৰিছে, তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইভিনিঙৰ পৰাই। আৰু বেলিটো যিহেতু যাওঁ যাওঁ হৈছে, গোটেইখন বগা বগা মেঘ চকলা চকলি হৈ আছে আৰু বাকী নীলা মেঘে আৱৰি আছে। গোটেই নীলাৰ মাজত বগা বিয়পি আছে। যিহে গেলা গৰম দিয়া হৈছে এইকেইদিন, গেলা গৰমক বহুত মানে কি কৰোঁ কি নকৰোঁ লাগি থকা হৈছে। এইখন হৈছে আকাশখনৰ ভিউ, পূৰা নীলা হৈ আছে। অকণ বতাহ নাই, গছকেইডাল যি ভাই আছে সেই ভাই একদম মানে থিয় হৈ থকা মাজতে আছে আৰু পূৰা নীলা হৈ আছে। তো এই নীলাৰ মাজতে আজি ঘড়ী এটা আনবক্সিং কৰিম এতিয়া। ভাটিবেলা যিহেতু হৈছে আৰু দুপৰীয়া সময়ত যিহে ৰ'দ, আনবক্সিং কৰা নাছিলোঁ আৰু এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ। তো বলক ভিডিঅ'টো। ত' এইটোৱে হ'ল ঘড়ীটো, ফ্লিপকাৰ্টৰ মানে চবচে এপত দিয়া গৈছিলে। কেনেকুৱা আহে বা। তো এইটো হৈছে ঘড়ীটো, নৰ্মেল ঘড়ী, লাইম ষ্টন। তো ভিতৰটো এতিয়া কেনেকুৱা আহে খুলি চাওঁ। কেনেকুৱা আহে। এইটো হৈছে লাইম ষ্টন। এইটো হৈছে কিবা টিকেট, QR কোড, আৰু এখন হৈছে ঢাকনখন। আৰু ফাইনেলি এইটো হৈছে ঘড়ীটো। তো ঘড়ীটো ভালেই হৈছে। এইটো হৈছে ঘড়ীটো। হেল্ল' বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ যিহে গৰম পৰিছে, সেই ভাবি পানী দিয়ে ভাত খাওঁ বুলি বস্তুবিলাক কাটি কৰি লৈছোঁ। আৰু কালি ঘড়ীটো আনবক্সিং কৰাৰ পিছতে ভিডিঅ' কৰা নহ'ল, যিহেতু আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। বলক ভিডিঅ'টো চাই থাকক। পানী দিয়ে ভাত লোৱা আইটেম। পিঁয়াজ, কল, পিঁয়াজ, আৰু এইটো বেঙেনা, আৰু এইটো আছে তিতাগুটি, ভোট জলকীয়া, নেমু, অলপ জলকীয়া গুড়া, ভাত ৰেডি। তো বলক।
মজা তিতা আদা বেঙেনা পিটিকা কৰা নহয় গোটাই গোটাই খাম খাই মজা লগা
বন্ধুসকল ভাত খাই হৈ গ'ল ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব